আপোনালোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ পথাৰলৈ আৰু এয়া কি অৱস্থা হৈ গ'ল, যিহেতু ৰ'দৰ কাৰণে এনেকৈ ৰঙা পৰি গৈছে। আৰু বহুত দিনৰ মূৰত আজি পথাৰলৈ ওলাই আহিছোঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। সেইকাৰণে ভাবিছোঁ আজি আপোনালোকৰ লগতে মোৰ পথাৰখন চাবলৈ আহিছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু ভিডিঅ'ও দিব পৰা নাছিলোঁ, টাইমো উলিয়াব পৰা নাছিলোঁ, যিহেতু মোৰ মানুহজন মেডিকেলত আছিলে। সাপে কুটি পিনি মোৰ মানুহজনে কি অৱস্থা হৈ গৈছিলে আৰু ক'ব নোৱাৰোঁ। মুঠতে ভিডিঅ' দিবও পৰা নাই, টাইমো উলিয়াব পৰা নাই আৰু ৰ'দো বেছি, সেইকাৰণে মানুহজনৰ লগতে বিজি হৈ থকাৰ কাৰণে আপোনালোকৰ ওচৰত আহিবও পৰা নাই। আৰু এয়া চাহ আমাৰ পথাৰখন কেনেকুৱা, এইকেইটা গোটেই ৰঞ্জিত ধান। আৰু ভিডিঅ' দিব নোৱাৰোঁ বুলিয়ে ভাবিছিলোঁ, আৰু ইউটিউব চেনেলতে ভিডিঅ' দিব নোৱাৰিম চাগে এনেকৈ ভাবিছিলোঁ। তথাপিতো আজি ট্ৰাই কৰিছোঁগৈ, আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। আৰু ৰুওঁতে ইমানেই কষ্ট হৈছিলে, সেইকাৰণে ভাবিলোঁ আজি চাবলৈ আহিছোঁ। আৰু কোৰ মাৰি মাৰি ইমান কষ্ট কৰি ৰুইছোঁ, ট্ৰেক্টৰো নোসোমায় দ মাটি, সেইকাৰণে নিজে কোৰ মাৰিবলগীয়া হয়। মানুহটো টমটম চলাই সময়ো নাপায়, বাচ্ছাটোৰ লগতে টিউশ্যনৰ পৰা ধৰি স্কুলৰ পৰা ধৰি গোটেইখিনি কাম মানুহজনে কৰিব যায়, কাৰণে মই নিজে কোৰ মাৰি ৰুব লগা হৈছিলে। আৰু এয়া চাওক কেনেকৈ হৈ আছে, ইমানেই ধুনীয়া হৈছে নহয়। সেইটো চাইডে ৰঙা হৈ আছে আৰু এইটো অকণমান ধুনীয়া হৈ আছে। পথাৰৰ পৰা আহি এই বাইদেউ এজনী ঘৰত সোমাব লৈছোঁ। এইফালে বাইদেউহঁতে ঘৰ বনাই আছে, কমপ্লিটো হোৱা নাই। আৰু এইফালে কাপোৰ বনাই আছে, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। দুযোৰ আছিলে, মোৰে কাপোৰ আছিলে, এযোৰ কমপ্লিট হৈ গ'ল আৰু এযোৰ বাইদেউৰ বাকটো উলিয়াব পৰা নাই, বহুত দিন হ'ল। এইফালে কিমান ধুনীয়া কাপোৰ চাওক, ইমান ধুনীয়া যোনে বনাইছে চাওক। এইফালে হাই কৈ দে, লাজ কৰিছে ভিডিঅ' বনোৱাটো। এইফালে কিমান ধুনীয়া কাপোৰ এযোৰ, আপোনালোকে মোৰ নাম্বাৰত কণ্টেক্ট কৰিলে পাই যাব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। যোনে যোনে মিচিং কাপোৰ লাগে মোৰ লগত কণ্টেক্ট কৰিব। আৰু মই যোৱা ভিডিঅ'ত কৈছিলোঁ মোৰ শালত কি কি কাপোৰ বনাওঁ, মই আপোনালোকক গোটেইখিনি দেখুৱাম বুলি, দেখুৱাব পৰা নাই। আৰু এনেকৈও বনাব দিওঁ ঘৰে ঘৰে, যিহেতু বোৱাৰী মানুহ আহি লোকৰ ঘৰত বনোৱাটো সম্ভৱো নহয়, সেইকাৰণে নিজৰ নিজৰ ঘৰত বনাব দিওঁ। আৰু যদি লাগে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰি কাপোৰৰ অৰ্ডাৰ দিব পাৰিব। বনাই আছে আপোনালোকক দেখুৱাই দিম। মই পথাৰৰ পৰা গৈ আহি গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। ইফালে কিমান ধুনীয়া কাপোৰ এযোৰ পেৰট কালাৰৰ বনাই আছে, আপোনালোকে চাওকচোন। যদি লাগে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰটো দি দিম, আপোনালোকে হোৱাটছআপ কৰি মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু যোনে বনাইছে দেখুৱাই দিম ভাবিছিলোঁ, কিন্তু লাজ কৰিছে যোনে বনাইছে। আজি নেদেখাওঁ, বেলেগ দিনা দেখাম। আৰু মোৰ চেনেলটোত ইমান ছাবস্ক্ৰাইবাৰো হোৱা নাই, নতুনো নহয়, এবছৰমান হ'ল। আৰু ভিডিঅ'ও দিব এনেকৈ নোৱাৰোঁ, টাইমমতে ময়ো টাইমটো মিলাব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে প্লিজ 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 মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।